खुलुमबाय स्टुडिय'आव आं उदांस्रि मुसाहारि। रुंसारि प्रदीप नागनि गोसोखांथिखौ गोसोखांथाव खालामनो थाखाय मिनन मुसाहारिनि मोनसे आगान। मोजां लोगोनि सोमोन्दोखौ गोजोर लाखिनो रुंसारि प्रदीप नागनि मुसुखा बानायनो थियारि समाज सिबियारि मिनन मुसाहारिया। नंगौ, थांनाय बावैसो सान सिगां आसामनि आफादगिरि प्रदीप नागआ अबथिरायै गावनि बेसेनगोसा जिउखौ खोमाना लानो गोनां जादोंमोन। आदिबासी हारिनि आंखाल, गांनाय उखैनाय, सोलोंथाय आरो बायदि जेंनानि सायाव बाथ्रा बुंबोनाय आसामनि आफादगिरि प्रदीप नागआ रुंसारि जानायखौ गोबां हारि माहारिनि सुबुंफोरा दुखु फोरमायदों। थिग बेबादिनो समाज सिबियारि मिनन मुसाहारियाबो गावनि नाजानायजों रुंसारि बिथांनि मान बावनाय हाबाफारि लादों आरो बे मान बावनाय हाबाफारिनि गेजेरजोंनो गावनि जमा रांजोंनो प्रदीप नागनि मुसुखाखौ लुफुंनाय जागोनखौ फोसावदों। मख'जाथावदि फरायसा सम आरो माहारि आफादाव खामानि मावबोनाय समनिफ्रायनो मिनन मुसाहारि आरो प्रदीप नाग सानैजों जोबोद मोजां लोगोमोन आरो रुंसारि प्रदीप नागनि गोसोखांथिखौ गोसोखांथाव खालामनो मिनन मुसाहारिया प्रदीप नागनि मुसुखा बानायनो थांखि लादों। ডাঙৰীয়াক স্মৃতি কৰি তেখেতে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আশা ওদালগুৰি জিলা সমিতিক আমন্ত্ৰণ জনাইছিলে আৰু আজি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত সকলো যিহেতুকে তেখেতক স্মৰণ কৰি পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কৰিছে আৰু এই সুযোগতে মিনন মুছাহাৰী ডাঙৰীয়াই এটা প্ৰদীপ নাগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে আগুৱাই আহিছে। কিয়নো তেখেতৰ যিটো গাঁঠিৰ ধনেৰে নিজৰ টকা খৰচ কৰি আজি প্ৰদীপ নাগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি যি স্থাপন কৰিবৰ কাৰণে আগুৱাই আহিছে তাৰ কাৰণে ওদালগুৰি জিলা সমিতি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খৰাগ লৈছোঁ কাৰণ প্ৰদীপ নাগ ডাঙৰীয়াই যে সকলো জাতি জনগোষ্ঠীৰ অন্তৰ যে জয় কৰিবৰ কাৰণে সক্ষম হৈছিল, সকলোৰে অন্তৰত যে তেওঁ স্থান পাইছিল, এয়া আজি মিনন মুছাহাৰী ডাঙৰীয়াই যে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে আগুৱাই অহাত আমি গম পাইছোঁ যে সকলো জাতি জনগোষ্ঠীৰ অন্তৰত তেওঁ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু আমি মিনন মুছাহাৰী ডাঙৰীয়াক সুস্বাস্থ্য কামনা কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতে এই প্ৰদীপ নাগ ডাঙৰীয়াৰ যি মহান নেতাগৰাকীৰ যি স্মৃতি ৰক্ষাৰ কাৰণে তেখেতৰ যি আদৰ্শ আছিল, তেখেতৰ যি নীতি আছিল, এই নীতিবিলাক যাতে আমাৰ মাজত জীয়াই থাকে তাৰ কাৰণে প্ৰদীপ নাগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আগুৱাই অহাৰ কাৰণে তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই চেগতেই আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এগৰাকী উদাত্ত কণ্ঠেৰে আদিবাসী জনগোষ্ঠীৰ যি সমস্যাবিলাক আছিল এই সমস্যাবিলাক কিন্তু প্ৰদীপ নাগ ডাঙৰীয়াই উত্থাপন কৰি আহিছিল। আজি প্ৰদীপ নাগ ডাঙৰীয়া যোৱা 8 এপ্ৰিল তাৰিখে যে আমাৰ মাজৰ পৰা হঠাৎ তেওঁ গুচি যাব এয়া আমি কাহানিও ভবা নাছিলোঁ। গতিকে চৰকাৰে এটা কথা ভাবিব লাগে যে জানিব লাগে যে আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যাবিলাকৰ ক্ষেত্ৰত প্ৰদীপ নাগ ডাঙৰীয়াই উত্থাপন কৰিছিল সেই সমস্যাবিলাক সমাধান কৰিব লাগে। কিয়নো এই খাটি খোৱা এই আদিবাসীসকলৰ বহুতো সমস্যাবিলাক আছে। এই সমস্যাবিলাক বিভিন্ন আন্দোলনৰ যোগেদি বিভিন্ন স্মাৰক পত্ৰৰ যোগেদি আমি দাবী উত্থাপনবিলাক কৰি আহিছোঁ, কিন্তু চৰকাৰে কাণ সাৰ দিয়া নাই। গতিকে আমি এই চেগতে BTR চৰকাৰ আৰু অসম চৰকাৰ দাবী উত্থাপন কৰিব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ যে প্ৰদীপ নাগৰ যি পৰিয়াল আছে, তেখেতৰ যি সহধৰ্মিনী আছে, তেখেতক পৰিয়ালত যাতে সংস্থাপন এটা কৰি দিয়ে, এটা চাকৰি যাতে ব্যৱস্থা কৰি দিয়ে। কাৰণ দুটাকৈ সন্তান আছে, এই সন্তান দুটাক যদি পোহপাল দিব লাগে, ভাল যদি গুণগত মানদণ্ডৰ যদি শিক্ষা যদি দিয়াব লাগে, তেতিয়াহ'লে সেই পৰিয়ালটোক সহধৰ্মিনীক এটা চাকৰিত দি যাতে চৰকাৰে এটা ব্যৱস্থা কৰি দিব লাগে। তাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। दिनै सोरगोआरि प्रदीप नागनि मुङै मेनन मुसाहारि बिथाङा दिनै श्रद्धांजलि मोनसे प्रग्राम लादों। आंखौ दिनैहाय बिबान होदों। गाव माखासे उसुबिदानि थाखाय गुबुन जायगायाव दङ बियो। 13-14 तारिख बा 15 तारिखआव बिथाङा फैगोन। थ' ओंखायनो बे प्रग्रामखौ खुंफुंनायनि बिबानखौ आंनो हरदों आरो किसुमान संगठनजों रायलायनानै एनाउन्समेन्ट होनो होदों। बिसेसकै मेनन मुसाहारि आरो प्रदीप नाग बिथांमोना सानैजों जोबोद मोजां लोगोमोन। जेब्ला बिसोरो कलेजाव फरायोमोन, प्रदीप नागाबो आसानि लिडारमोन, मेनन मुसाहारियाबो लिडारमोन। बै समनिफ्रायनो बिसोर सोमोन्दो मोनसे दङ। बेनि उनाव बिसेसकै जेब्ला सेन्ट्रेलनि प्रेसिडेन्ट जादोंमोन प्रदीप नागा, बे समावहाय मेनना संगठनखौ गारनानै मोजां प्रफेसनेल सासे बिजनेसमेन जाबायमोन। थ' बे समावनो आरो साबसिन बिसोरनि सोमोन्दोआ जादोंमोन। थारैनो मेनन मुसाहारिया
प्रदीप नागनि जि गावनि हारिखौ सिबिनाय बेखौ जोबोद सनमान होयो मानोना मेनन मोसाहारि बिथाङा गावबो संग्रामनि सत्तायाव थानानै समाजखौ सिबिबोदों दिनैसो बिथाङा बिजनेसमेन बा राजखान्थियाव हाबदों नाथाय बिनि सिगां बर' हारिनिनो खामानि मावोमोन थ' आरो बेजों लोगोसे प्रदीप नाग बिथांमोनखौ जथेस्थ'खिनि बे नांगौखिनियाव सहायबो खालामबोदोंमोन आरो मालाबा आं गावबो नुहैयोमोन अफिसाव सानैजों सिरि सिरि जिरायनानै खोब सुन्दर भाबै रायलायोमोन मोजाङै रायलायोमोन आं थाङोब्ला सिरि थायोमोन बिसोर सानैया आं एदावोमोन सानैखौबो खोब मोजां लोगोमोन बिसोरनि सिङाव मा मा सोमोन्दो दं आं मिथिलायला खिन्थु बिराद मोजांमोन हयथ' जानांगौ संगठना थाखा फैसानि अभाबफोर जायोब्ला बहाबाफोर थांनो प्रग्रामफोर सालायनो हयथ' बिथांमोना बुङोमोनदां थ' बेजों जाबजों दा बिसोरनि जि फ्रेन्डशिप बे रिलेसनखौ बिल्डआप खालामनो आदिबासि संगठनखौ हारिखौ गावसिनि हारिखौ बोखांनायाव थुलुंगा मोननायनि नेरसोन हिसाबै बिथां मेनन मोसाहारिया प्रदीप नागनि आबुं मोनसे स्टाचुखौ मुसुखाखौ जुदि बिसोरनि संगठना आजावोब्ला बिथाङा बानायनायनि खोथा होदों आं आसा खालामदों आदिबासि संगठननि बिथांमोनजों आं दाख्लैनिफ्रायनो रायलायबाय थादों बिथांमोना निस्सय आजावगोन आरो गावसिनि हारि सिबिनायाव आदिबासि समाजखौ सिबिनायाव प्रदीप नागनि जि भइस राजनैतिक बिथिङावनो जा सामाजिक बिथिङावनो जा गुबुन मोनथायनि बिथिङावनो जा जिबायदि भइस थिखाङो बे भइसखौ बिसोरो जेब्लाबो गोसोखांबाय थानो हागोन बेनि गेजेरजों आं आसा खालामदों बानायोब्ला बिसोरनि अफिस उदालगुरियाव मोनसे दङ आसानि अफिस बे अफिसाव बे बानायनायनि गोसो फोरमायदों हयथ' गावसोर बेलेगाव बुंब्ला संगठना जुदि बुंब्ला जोंनि सेन्ट्रेल अफिसाव बानाय बा जिल्ला अफिसाव बानाय बिसोरनि बुंनाय बायदि बिथाङा मावनायनि खोथा होदों जायगाखौल' नांगौ बेनिफ्राय मालानि गेजेराव बानायनानै होनांगौ बेखौ आंखौ खबर लानो होदों थ' बिथाङा फैनायनि उनाव जों ज' जिरायनानै बिसोरनि संगठनफोरजों रायलायनानै बानायनायनि थाखाय प्रिपेयार जानानै दं प्रदीप नागनि मुसुखाखौ बानायनो थाखाय आसानिफ्राय खावलायाखै आं दहायनो सिगाङावनो बुंबोखादों मानोना बिसोरो जोबोद मोजां लोगोमोन आं गावबो थांनानै अफिसाव लोगो मोनलायबाय थायोमोन सिरि सिरि सानैजों रायलायोमोन मिनिलायोमोन आंबो एदावोमोन थ' बे फ्रेन्डशिप बिस्रा दङ मोजां सोमोन्दो दङ आरो बेनिखायनो बिनि मेम'रिखौ बिनि सानस्रि जि फिल'सफि बेखौ अराय गोथां खालामनायनि बेहाबो मेनन मोसाहारि बिथाङा जोबोद गोसो आरो बे गोसोखौ गावनि गोसोआव थानायखौनो बिथाङा बेखौ बानायनानै होनायनि गेजेरजों मावफुंलांनो नाजादों दिनै आं मेनन मोसाहारिया जिहेतु आंखौ बुंबाय आदाया थांनानै एनाउन्सखौ खालामना होदो गावबो रायलायहरदों ओमफ्राय मिडियायाव गावनि पार्सनेल आबुं सावगारिजों लोगोसे गावबो एनाउन्स खालामदों आरो आंखौबो एनाउन्स खालामनो होदों बिथांनि बुंनाय मथेनो आं दिनै एनाउन्सबो खालामनानै होबाय যি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আদিবাসী জনগোষ্ঠীটোৰ যি এক বলিষ্ঠ কণ্ঠ আমি যোৱা 8 এপ্ৰিল তাৰিখে আমাৰ মাজৰ পৰা তেখেতক হেৰালোঁ তেখেত অৱশ্যে দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ ফালে দিল্লীস্থিত মেদান্ত হস্পিটেলত চিকিৎসাধীন হৈ আছিলে কিন্তু নিয়তিৰ যি বিধান তেখেত 8 এপ্ৰিল তাৰিখে স্বৰ্গগামী হয় গতিকে তেখেতৰ যি কৰ্মৰাজি আৰু তেখেতৰ যি ব্যক্তিত্ব সেয়া চিৰযুগমীয়া কৰিবৰ কাৰণে আমাৰ ওদালগুৰি জিলাৰ ওদালগুৰি অঞ্চলৰ বিশিষ্ট সমাজসেৱক মেনন মোছাহাৰীয়ে তেখেতৰ হৈ কিছুমান প্ৰস্তাৱ লৈছে আৰু তাৰে অংশস্বৰূপে আজি এই ওদালগুৰি দুৰ্গা মণ্ডপৰ ওচৰত তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা মেনন মোছাহাৰী আৰু তেখেতৰ সহযোগীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ যি প্ৰদীপ নাগৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিক চিৰযুগমীয়া কৰিবৰ কাৰণে যি প্ৰদীপ নাগ দেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে তেওঁ উদ্যোগ লৈছে আমি সেয়া শলাগ জনাইছোঁ তেখেতক প্ৰশংসা জনাইছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সেয়া সাদৰেৰে গ্ৰহণ কৰিছোঁ গতিকে আজিৰ দিনত প্ৰদীপ নাগ দেৱৰ যি শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰাই আমি ৰাইজক উদ্দেশ্যি আমি এইখিনি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আদিবাসী
ছাত্ৰ সমাজৰ মঞ্চৰ পৰাই তেওঁ সন্মুখৰ পৰা যি সংগ্ৰাম চলাইছিল সেয়া অসমৰ আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাসমূহক সমাধান কৰিবৰ কাৰণে তেওঁ বিশেষকৈ প্ৰাধান্য দিছিলে। আদিবাসীসকলৰ জনজাতিকৰণ, আদিবাসী চাহ শ্ৰমিকসকলৰ যি মজুৰি বৃদ্ধি, আদিবাসী ৰাইজে যি যুগ যুগ ধৰি বসবাস কৰি থকা ভূমিসমূহৰ ভূমিপট্টা বা ভূমি অধিকাৰ ইত্যাদিসমূহক প্ৰাধান্য দি তেওঁ যি চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰিছিল, আমি সেয়া পৰৱৰ্তী সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই আমি সেই সংগ্ৰাম আগুৱাই লৈ যাম। আৰু আজিৰ এই স্থানৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে সঁচাকৈ যদি তেখেত এই জনগোষ্ঠীটোৰ প্ৰতি সামান্যকণ সহমৰ্মিতা আছে, এই আদিবাসী জনগোষ্ঠীসমূহৰ যি জ্বলন্ত সমস্যা, যি জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেয়া ক্ষীপ্ৰকৰণ কৰক। অতি শীঘ্ৰে অসমৰ আদিবাসীসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যাওক। অসমৰ চাহ বাগিচাত নিয়োজিত যি শ্ৰমিকসকল তেওঁলোকৰ যি ন্যূনতম দৈনিক মজুৰি তেওঁলোকে নিৰ্ধাৰণ কৰক। লগতে যুগ যুগ ধৰি বসবাস কৰি থকা আদিবাসীসকলৰ ভূমি, সেই ভূমিৰ অধিকাৰ তেওঁলোকক প্ৰদান কৰক। লগতে আমাৰ আদিবাসী ছাত্ৰ সমাজৰ বহুতো সমস্যা আছে। ছাত্ৰ ছাত্ৰী আজিও উচ্চ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অসুবিধা আছে। তাতে অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে তেখেতে বিশেষভাৱে সুবিধা কৰি দিয়ে, তাকেই আমি আজিৰ এই মঞ্চৰ পৰাই, এই মজিয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি প্ৰদীপ নাগদেৱৰ যি প্ৰতিমূৰ্তি, প্ৰথমে আমি ওদালগুৰিত যি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয় আছে, কাৰ্যালয়ৰ চৌহদৰ ভিতৰতেই মেনন মুছাহাৰী ডাঙৰীয়াই যি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে যি প্ৰস্তাৱ লৈছে, সেই প্ৰতিমূৰ্তিক আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাস্থিত যি জিলা কাৰ্যালয় আছে তাৰে চৌহদত আমি স্থাপন কৰাৰ কাৰণে সহায় সহযোগ আগবঢ়াম। হয়, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে যোৱাকালি ওদালগুৰি বেগাপাৰাস্থিত প্ৰদীপ নাগ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতে পৰিয়ালক লগ ধৰি তেখেতৰ গভীৰতম শ্ৰদ্ধাঞ্জলি তথা সমবেদনা জ্ঞাপন কৰিছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তেওঁলোকৰ মজিয়াত প্ৰদীপ নাগৰ সম্পৰ্কে বা তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্কে যি সিদ্ধান্ত ল'ব, পৰিয়ালসকলে যি প্ৰস্তাৱ দিব, তেখেতে বিবেচনা কৰিম বুলি আশ্বাস দি গৈছে। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि JD र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबुफोर दं। जेरै नोंथाङा आइ आफा मेड लाइफ BM हस्पिटालाव गासै समावनो इमारजेन्सि डक्टर्सफोरखौ एभेलेबल मोननो हागोन। आरो बेयाव मेडिकेल लेबरेटरी, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गायनोकल'जि, रेडिय'लजिस्ट, सार्जारि, डेन्टेल, कार्डिय'लजि, गैस्ट्र'न'लजि, यूरोलजि, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफि, OT, थामहिनबा ऑपरेटिंग थिएटर, ICU आरो NICU, PICU फोरनि डक्टरफोरा एभेलेबल दं। लोगोसे नर्मेल डेलिभारि, C सेक्शन्स, गल ब्लाडार स्टोन, किडनी स्टोन, एपेन्डिक्स आरो हार्नियाफोर बेराम जानायफोरखौ अपारेशन खालामनायनिबो सुबिदा दं। आइ आफा मेड लाइफ BM हस्पिटालाव सप्ताफ्रोमबो फार्मासिजों लोगोसे लेबरेटरि आरो सप्ताफ्रोमबो इमारजेन्सि सार्भिसजों लोगोसे 24 घन्टा जेब्लायबो खुलायै थागोन आरो बेयाव लांलाय लाबोलाय खालामनो थाखाय एम्बुलेन्सनि सार्भिसबो थागोन। बेनिखायनो ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै दंब्ला क'क्राझार सहरनि आइ आफा मेड लाइफ BM हस्पिटालाव फाहामथाय लाफैनो हागोन। लोगोसे नोंथाङा 9101655430 एबा 8822688026 बे जानबुं नम्बरनि गेजेरजों थोंजों कल खालामना आबुङै खौरां लाहरनो हागोन।